হেল্ল' গাইজ, কি খবৰ সকলোৱে খবৰ চাগে ভাল, আমিও ভালে আছোঁ। এতিয়া হৈছে ৰাতিপুৱা টাইম। এতিয়া মই বনাব লৈছোঁ ৰুটি আৰু বুটৰ ঘুগুনি। এতিয়া মই ঘুগুনিখিনি তেল মাৰি লওঁ আৰু এইফালে ৰুটি বনাইছোঁ। ৰুটি অলপ ঘিউতে সেকি দিছোঁ আৰু এইফালে মটৰ ঘুগুনিখিনি মোৰ তেল মাৰি হৈ গ'ল, ধুনীয়াকৈ উতলি আছে। চাই থাকক আজিৰ ভিডিঅ'টো। আৰু এতিয়া বাবুৰ কাৰণে মই বেলেগকৈ বনাব লৈছোঁ। বাবু ৰুটি নাখায়, ইয়াৰ ভিতৰতে মই চীজ ভৰাই দিছোঁ আৰু চকলেটো ভৰাই দিছোঁ। সি এনেকৈ খাই বেছি ভাল পায়, সেইকাৰণে মই এনেকৈয়ে বনাই দিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো বজাই দিব। আৰু এতিয়া মোৰ বাবুৰ ৰুটি সেকি হৈ যাব। এয়া হৈ গ'ল মোৰ মটৰ ঘুগুনি আৰু ৰুটি। সেয়া মই জানক খাব দিওঁ। এতিয়া আমি একদম পিন্ধি ঘূৰি ওলাই লৈছোঁ, যাব ওলাইছোঁ আমি। ক'ত বাবু? বাবু স্কুল যাব ওলাইছোঁ, বাবুক উলিয়াই লৈছোঁ। গাৰ্জেন মিটিং আছে, চাই থাকক আজিৰ ভিডিঅ'টো। এতিয়া ঘৰৰ পৰা ওলাই ল'লোঁ স্কুললৈ বুলি। ঘৰৰ পৰা বেছি দূৰ নহয় স্কুল, অকণমান ওচৰতে। তাতে গৈ আছোঁ, বাবু আগে আগে গৈ আছে। আজি আছে নেক্সট ডে। কালি আৰু আহি ভিডিঅ' কৰি নাথাকিলোঁ, টাইমেই নাপালোঁ। তাৰপিছত এতিয়া আকৌ এফালে যাব ওলাইছোঁ, এফালে যাওঁ মানে নগাঁৱৰ পৰা মাহঁত আহি আছে। বাইদেউৰ ল'ৰাটো অকণমান বেমাৰ হৈ আছে, তাকে ডক্টৰৰ তাত দেখাই আনোগৈ বাইদেউ আৰু মই। দেখাই আনো মানে কালি দেখাইছিলে, নগাঁও চিভিলত ভৰ্তিও কৰাইছিলে। আৰু চৰকাৰী হস্পিটেলটো জানেই কেনেকুৱা, তাকে আজি বাইদেউ গৈ পেলাই গুৱাহাটীলৈ লৈ আহিলে। ইয়াতে দেখাই চাওঁ, চাই থাকক ভিডিঅ'টো। আৰু এয়া বাবু নাযায় মোৰ লগত, থাকিব ন? কাৰ লগত থাকিব? আইতাৰ লগত। আইতাকৰ লগত থাকিব। বাচ্ছা তাক থৈ যাওঁ, আমিয়ে যাওঁ আৰু এয়া হস্পিটেল আহি পাই গ'লোঁ। তাত চেলাইন দি আছে, বাইদেউ ৰখি আছে পিছফালে। চেলাইন লৈ আছে, দুজনী ইয়াতে বহি আছে। কলা বেমাৰী থৈ আহিছোঁ আৰু এতিয়া চাহ খাব আহিছোঁ। ভিতৰতে কেণ্টিন আছে। এইখন হৈছে কেণ্টিনখন আৰু ইয়াতে খাওঁ চাহ। এয়া বাইদেউ ল'লে বাৰ্গাৰ আৰু মই লৈছোঁ এটা ৰোল, ক্ৰীম ৰোল। খাই লওঁ চাহ। আৰু চাহ খাই হৈ গ'ল। এতিয়া আমি আহি আছোঁ তাৰ ওচৰত। আহি থাকোঁতে চাওকচোন, এইফালে ইমান ধুনীয়াকৈ ফুল ৰুই থৈছে, দেখিছেনে? দেখিয়ে কিবা ভাল লাগিছে, সেইকাৰণে বোলো ইয়াতো অকণমান ভিডিঅ' কৰি দেখাওঁ আপোনালোকক। সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ। এয়া বাইদেউ আগে আগে গৈ আছে। মই বোলো পিছলৈ ঘূৰি চা বুলি কওঁতে হাই বুলি কৈছে। এয়া দেখিছেনে? এতিয়া বাইদেউ ক'লে দেচোন, মোকে ভিডিঅ' কৰি আছোঁ, তোকো কৰি দিওঁ বুলি। সেয়া তাই এবাৰ মোকো ভিডিঅ' কৰি দিলে, ময়ো ঘূৰি চালোঁ। আৰু গধূলি টাইম হৈছে আৰু এইফালে দেখি ভাল লাগে। বাইদেউক কৈ আছোঁ, এইফালে দেখুৱাই দে, এইফালে দেখুৱাই দে। এইফালে দেখিছেনে ইমান ধুনীয়াকৈ থৈছে হস্পিটেল যদিও। আৰু হস্পিটেলখন কি হস্পিটেল কোনোবাই এনেই চিনি পাইছেনে? গুৱাহাটীত থকা মানুহ জনাবচোন। আৰু কিয় আনিছোঁ, হস্পিটেলত কি বেমাৰ হৈছে সেইটো আপোনালোকক কোৱাই নাই নহয়। হঠাতে তাৰ পেট বিষ হ'ল আৰু এনেকৈ বাইদেউ যাই লৈ আহিলেগৈ তাৰ পৰা। এতিয়া গুৱাহাটী ময়ে কৈ দিছোঁ, হস্পিটেলখনৰ নাম হৈছে ESIC দেই। চাই থাকক ভিডিঅ'টো। আহি পালোঁ ৰুমত, গা চা ধুই আহিলোঁ। বেমাৰীও লৈ আহিছোঁ, খাইছোঁ। এয়া আনিছে মায়ে গাজ টেঙা। এইটো বোলে চুমিয়ে আনিছে, মই পলিথিনতে মায়ে নিজে সামৰি আছে। আৰু এফালে জানে আলু পিঁয়াজ গুচাই আছে। কি আনিছা? লোকেল মুৰ্গী আনিছে অকণমান। আৰু এফালে বেমাৰী আছে, মোবাইল টিপি ন।
দুটা ককায়েক ভায়েকে লাগি গৈছে মোবাইলত। এয়া আনিলে জানে অকণমান লোকেল মুৰ্গী, তাকে এতিয়া বনাওঁ। এতিয়া ৰাতি হ'ল 10টা বাজিছে, তথাপিতো বনাই খাওঁ আৰু। এফালে গুচাই আছে মৰিচা ঠাৰি, মাংস দি বোলে নহ'ব, দালি দিও নহ'ব, হয়নে নাই? মায়ে আৰু বাইদেউ দুইজনী কমেণ্ট দিছোঁ, মাথাটো জোকাৰি দিছোঁ। কি আৰু